Hello everyone, welcome back to my another mini blog. আপোনালোক সকলোকে পুনৰবাৰ মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। Cousin, hi. 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 Hi everyone. আৰু আজি হৈছে মহাষষ্ঠী। আপোনালোক সকলোলৈকে দুৰ্গা পূজা অলেখ শুভকামনা থাকিলে মা দুৰ্গাই যাতে সকলোৰে জীৱনলৈ শান্তি কঢ়িয়াই আনে তাৰে কামনা কৰিছোঁ। আৰু এয়া দেখিছেনে মা দুৰ্গাৰ প্ৰতিমূৰ্তি ইমান ধুনীয়া লাগিছে নহয় দেখিবৰ কাৰণে। আৰু এয়া আমি টাউন আহি পালোহি আৰু টাউনত চাওকচোন ইমান জাম নহয়, পূজা শ্বপিঙৰ মানে বহুত বেছি ভিৰ লাগি গৈছে মানুহৰ। আৰু এয়া প্ৰথমতে আহি পেলাই আমি ৰিধিৰ কাৰণে কিবা কিবি লৈ লওঁ। আৰু এতিয়া আমি আকৌ আহিলোঁ প্লেটিনামত, চাওঁ ইয়াতো কি পাওঁ। তেতিয়াহ'লে ব'লকচোন। আমি আহি পোৱা অলপমান টাইম হ'ল আৰু এয়া ৰিধি শুই আছিলে, শোৱাৰ পৰা উঠিছে। আৰু আজি ভাবিছোঁ মই ব্ৰইলাৰ আৰু পোলাও বনাওঁ। তেতিয়াহ'লে ব'লকচোন আপোনালোককো দেখাওঁ মইনো কেনেকৈ বনাওঁ। পোলাও বনাবৰ বাবে মই লৈ লৈছোঁ কাজু, কিচমিচ, তেজপাত, ইলাচি আৰু দালচেনি। আৰু কাজুখিনি অলপ ফালি লৈছোঁ আৰু অলপ ঘি লৈ লৈছোঁ। কুকাৰটো অলপমান গৰম হ'বলৈ দি মই ইয়াতে দি দিলোঁ অলপ ঘি। আৰু ঘিখিনি গৰম হোৱাৰ পিছত মই ইয়াতে দি দিম তেজপাত, ইলাচি, দালচেনিখিনি। ইলাচি দালচেনি দিয়াৰ পিছত মই এতিয়া ইয়াতে দি দিম চাউলখিনি, আৰু চাউলখিনি মই ধুনীয়াকৈ ভাজি ল'ম। আৰু এতিয়া মই ইয়াৰ সোৱাদ অনুসাৰে দি দিম অলপমান নিমখ, আৰু ধুনীয়াকৈ মই ভাজি থাকিম ৰঙচুৱা হোৱালৈকে। আৰু চাউলখিনি ধুনীয়াকৈ ভজাৰ পিছত মই ইয়াতে ফ্লেভাৰৰ কাৰণে অকণমান দি দিছোঁ চেনি আৰু কাজুখিনি, আৰু ধুনীয়াকৈ মই এতিয়া ভাজি থাকিম। আৰু অলপমান ভাজ খোৱাৰ পিছত মই এতিয়া ইয়াতে আকৌ দি দিম কিচমিচখিনি, আৰু কিচমিচখিনি দিয়াৰ পিছত এবাৰ ভাজি লৈ মই ইয়াতে দি দিম অলপমান গৰম পানী। ইয়াত চাউল মই জিৰা ৰাইচটো ব্যৱহাৰ কৰিছোঁ, আৰু জিৰা ৰাইচ মই লৈছিলোঁ ইয়াত 4 গিলাচ। তো পানীও মই ইয়াতে দি দিম 4 গিলাচ গৰম পানী। আৰু চাউলখিনি প্ৰথমতে মই ধুনীয়াকৈ ধুই পেলি অলপমান শুকুৱাই থৈ দিছিলোঁ। আৰু এই ঢাকোন মাৰি দিলোঁ, আৰু এটা হুইচেল আহিলে মই ৱেইট কৰিম। আৰু এয়া মোৰ পোলাও অলম'ষ্ট ৰেডি হৈ গ'ল। এতিয়া আকৌ মই বনাবলৈ লৈছোঁ ব্ৰইলাৰ মাংসখিনি প্ৰথমতে মই ধুনীয়াকৈ ধুই ল'লোঁ, আৰু এফালে মই পিঁয়াজ কাটি লৈছোঁ আৰু বিলাহী এটা কাটি লৈছোঁ। আদা নহৰু অলপ খুন্দি লৈছোঁ, আৰু জালুকৰ গুড়ি, চিকেন মছলা, ৰেড চিলি আৰু গৰম মছলা অলপ লৈ ল'লোঁ। কেৰাহীটো গৰম হ'বলৈ দি মই ইয়াতে দি দিলোঁ অলপমান মিঠাতেল, আৰু মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে দি দিছিলোঁ কাটি থোৱা পিঁয়াজখিনি, আৰু পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'লোঁ। আৰু পিঁয়াজখিনি অলপমান ৰঙচুৱাকৈ ভাজা হোৱাৰ পিছত মই এতিয়া ইয়াতে দি দিম আদা নহৰু পিচাখিনি, আৰু ধুনীয়াকৈ মই ভাজি থাকিম। আদা নহৰু গোন্ধটো যোৱালৈকে মই ভাজি লওঁ, আৰু এতিয়া মই ইয়াতে দি দিম ধুই লোৱা মাংসখিনি, আৰু ধুনীয়াকৈ মই এইখিনি ভাজি ল'ম। মাংসখিনি অলপ টাইম ভাজাৰ পিছত মই এতিয়া দি দিম অলপমান নিমখটো আপোনালোকৰ সোৱাদ অনুসাৰে দিব, যিমানটো পৰিমাণে নিমখ খায়। আৰু আকৌ দি দিম ইয়াতে হালধি। এতিয়া আকৌ এয়া নিমখ হালধি দিয়াৰ পিছত মাংসখিনি মই আকৌ এবাৰ ধুনীয়াকৈ ভাজি ল'ম। মাংসখিনি অলপমান ভাজ খোৱাৰ পিছত মই ইয়াতে দি দিছোঁ আলু, আৰু আলুখিনি সৈতে ধুনীয়াকৈ ভাজি মই ইয়াতে ঢাকোনখন দি দিম, যাতে মাংসখিনি অলপ সিজি যায়।
মাংসটো অকণমান সিজা নিচিনা লাগোঁতেই মই এতিয়া দি দিছোঁ কাটি থোৱা বিলাহীখিনি আৰু ধুনীয়াকৈ মই আকৌ এবাৰ ভাজি ল'ম। এফালে মই এটা বাতিত গোটেই মছলাখিনি দি ল'ম আৰু অলপমান গৰম পানী দি মিক্স কৰি এটা ঘোল টাইপ বনাই ল'ম আৰু এই গোটেইখিনি মই এতিয়া মাংসখিনি দি দিম যাতে ধুনীয়া এটা ফ্লেভাৰ আহে। মই এইটো টাইপত ব্ৰইলাৰ মাংস বনালে মছলাটো এনেকৈয়ে দিওঁ যাতে মছলাটো লাগি নধৰে কেৰাহীত আৰু খাবলৈ বহুত ধুনীয়া এটা ফ্লেভাৰ আহে এনেকৈ আচলতে মছলাটো দিলে। আৰু এতিয়া মই ইয়াতে দি দিছোঁ মছলা পানীখিনি আৰু ধুনীয়াকৈ মাংসখিনি এতিয়া মছলা পানীখিনি যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে মই মাংসখিনি ধুনীয়াকৈ ভাজি থাকিম। আৰু এয়া দেখিছেনে মই ভাজি ভাজি ধুনীয়াকৈ মছলা পানীখিনি শুকুৱাই পেলালোঁ। মাংসখিনি ধুনীয়াকৈ ভাজা হোৱাৰ পিছত এতিয়া মই ইয়াতে দি দিলোঁ অলপমান পানী। মই ইয়াত ঠাণ্ডা পানী ইউজ কৰিছোঁ কাৰণ মাংসটো যিহেতু ব্ৰইলাৰ মাংস আৰু বহুত টাইম ভাজি থকাৰ কাৰণ মাংসটো ধুনীয়াকৈ সিজিয়ে গ'ল আৰু এতিয়া যদি মই গৰম পানী দি দিওঁ মাংসটো ভাগি যোৱাৰ চান্স থাকে, সেইকাৰণে মই ঠাণ্ডা পানী ইউজ কৰিছোঁ আৰু এতিয়া ধুনীয়াকৈ উতলি থাকিবলৈ দিছোঁ মই। আৰু এয়া ৰেডি হৈ গৈছে মোৰ ব্ৰইলাৰ মাংসখিনি। দেখি পেলাই খাওঁ খাওঁ লাগিছেনে বাৰু কমেণ্টত জনাব দেই আৰু এনেকৈ কোনে কোনে বনায় সেইটো মোক জনাব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই, নেক্সট আকৌ লগ পাই আছোঁ।